নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আমি কৰিম ট্ৰিগনোমেট্ৰি চেপ্টাৰৰ উদাহৰণ 2। উদাহৰণ 2ত কৈছে যে এংগেল বি আৰু এংগেল কিউ হুগ্মকোণ দুটা এনে ধৰণৰ যে sin b = sin q, তেন্তে প্ৰমাণ কৰা যে এংগেল বি ইকুৱেল এংগেল কিউ। এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। বলা চাও কেনেকৈ কৰো এইটো। সো প্ৰথমে তোমালোকে দুটা ত্ৰিভুজ আঁকি ল'বা। মই আঁকি লওঁ। ইয়াত তোমালোকে আঁকি লোৱাৰ পিছত নামকৰণ কৰি ল'বা। ইয়াতে দেখা তোমালোকে এ বি চি বা এ বি চি যিটোৱে কওঁ, ইয়াতে তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে 90 ডিগ্ৰীত এংগেল বি নবহাবা, কাৰণ বি হুগ্মকোণ গৈছে, সেইকাৰণে বিটো যিকোনো দুটাৰ এটা ঠাইত বহাবা। মোৰ মতে তোমালোকে এই চিত্ৰটো আঁকি ল'বা যিটো কিতাপত আছে। ইয়াৰ মতে এইটোতো 90 ডিগ্ৰী হ'ব, সমকোণ যিহেতু এংগেল বি আৰু এংগেল কিউ সমান যে এইটো আমাৰ প্ৰমাণ কৰিব লাগে। সো যদি আমি এই দুটা ত্ৰিভুজ সাদৃশ দেখাই দিওঁ, তেন্তে আমাৰ এইটো প্ৰমাণ হৈ যাব। আৰু এইটো আমি কেনেকৈ সাদৃশ দেখাম? আমাক যে দিছে sin b = sin q, সেইটোৰ পৰাই আমি ইয়াক সাদৃশ দেখাম। সো কেনেকৈ দেখাম বলা চাই থাকা তোমালোকে। ইয়াত তেনেকৈ লিখিবা, দিয়া আছে বা গিভেন লিখি লওঁ। গিভেন কি দিয়া আছে যে sin b = sin q। এতিয়া sin b আৰু sin q মানেতো তোমালোকে জানা। sin মানে কি? লম্ব বাই কৰ্ণ। লম্ব কি? sin b। এই b কোণৰ সাপেক্ষে লম্ব কোণটো, b কোণৰ সাপেক্ষে তাৰ সন্মুখৰটো, অৰ্থাৎ AC হল লম্ব, আৰু b কোণৰ সাপেক্ষে আৰু এটা ত্ৰিভুজতো অতিভুজ এটাই থাকে, AB হল ইয়াৰ তোমালোকৰ অতিভুজ। তোমালোকে এইটো মনত ৰাখিবা, যিটো কোণ কৈছে সেইটো কোণ সাপেক্ষে কিন্তু তোমালোকৰ লম্বটো হ'ব লাগিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে। ইয়াতে যদি কয় যে এংগেল sin A উলিওৱা, তেন্তে কিন্তু এইটো লম্ব নহ'ব, তেন্তে এই BC টো লম্ব হ'ব, কাৰণ এৰ বিপৰীত পিনে BC আছে। সেইকাৰণে sin A ৰ বাবে আমাৰ BC টো লম্ব হ'ব, কিন্তু sin B ৰ বাবে আমাৰ AC টো লম্ব হ'ব। এই কথা মনত ৰাখিবা। সো sin B মানে আমি কি লিখিব পাৰো যে AC, এই AC এইটো AC বাই AB। আর sin q মানে কি লিখিব পাৰো আমি? PR বাই PQ। যদি তোমালোকে এই AB ঠাইত মানে AB টো এই ঠাইত দিয়া, মানে এই ঠাইত লৈ যোৱা, আৰু PQ টো এই ঠাইত লৈ যোৱা, একে মান থাকিব। কাৰণ কি জানো আমি? কাৰণ এই দুটা বজ্ৰকৰণ পূৰণ কৰিলে বহুত, তোমালোকক মই সাইডত দেখাই দি আছো। ইয়াত কি আছিল যে এইটো তোমালোকৰ কৰিব নালাগে, তোমালোকৰ সুবিধাৰ কাৰণে, যে AC বাই AB আছিল = PR বাই PQ আছিল। তো যদি আমি বজ্ৰক পূৰণ কৰি দিওঁ, তেন্তে AC * PQ হ'ব = AB * PR হ'ব। আমি কি কৰিব বিচাৰিছো? আমি AC ৰ তলত PR আনিব বিচাৰিছো, আৰু AB ৰ তলত PQ ল'ব বিচাৰিছো। সো AC বাই PR, এই PR টো এই ঠাইত আহিল, ডিভাইড হৈ গ'ল AB বাই PQ। সেইটোৱে ইমান নকৰি তোমালোকে এইখিনি নকৰি তোমালোকে যদি কেৱল এই দুটা সাল সলনি কৰি দিয়া, একে মান থাকিব। সো AC বাই PR = এই AB টো ওপৰত যাব, AB বাই PQ। এতিয়া দেখা এই ত্ৰিভুজটোত কি হল? এই ত্ৰিভুজটোত AC বাই PR হল, আৰু AB বাই PQ হল। এতিয়া যদি আমি BC বাই QR বা RQ এইটো দেখাব পাৰো, তেন্তে বা অর্থাৎ SSS সাদৃশ্যতা শর্ত মতে আমার এই দুটা ত্রিভুজ সাদৃশ হব, তেতিয়া আমি ক'ব পাৰো এংগেল B = এংগেল Q, কাৰণ সাদৃশ্য ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান। এইটোৱে আমি কৰিম। এইটো কি কৰিম? এইটোক আমি K বুলি ধৰিলো। তোমালোকে এইটো লিখিব নালাগে, তোমালোকৰ বুজাৰ কাৰণে মই দিছো। সো এইটো 1 নম্বৰ দি লোৱা। ওকে, এতিয়া তোমালোকে চিত্ৰটো চাই লোৱা। মই হিপিনে আছে, সেইকাৰণে মই তোমালোকে এনে কৈ যাই আছো যে ত্ৰিভুজ ABC আৰু PQR তোমালোকে পাইথাগোৰাছৰ সূত্ৰ খটাই দিবা। পাইথাগোৰাছৰ সূত্ৰ কিয়? কাৰণ আমাৰ BC ৰ ভ্যালু লাগে। BC বাই QR আমি কৰিম, বা RQ যেটোই কৰিম, BC ৰ ভ্যালুটো লাগিব। সো ABC ত এনেকৈ লিখিবা, ত্ৰিভুজ ABC ত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে কি হ'ব? AB টো তোমালোকৰ হল অতিভুজ, AB টো অতিভুজ, অৰ্থাৎ পারপেন্ডিকুলার, হাইপোটেনিয়াস। সো কি হ'ব যে AC² প্লাস BC² = AB²। এইটো জানো আমি? পাইথাগোৰাছৰ সূত্ৰটো সকলোৱে জানো তোমালোকে। এতিয়া তোমালোকে ইয়াত BC ৰ মান লাগে, কাৰণ BC বাই QR কৰিম আমি। সো BC² = কি কৰিলে AC ইয়াত পজিটিভত আছে, সব নেগেটিভ হৈ যাব। সো AB² - AC²। এতিয়া আমি BC টো স্কয়ার না ৰাখি ডাইরেক্ট BC কৰিলে কি হ'ব? BC =
ৰুট অভাৰ AB স্কুৱেৰ মাইনাছ AC স্কুৱেৰ। এইটোক তোমালোকে 2 নম্বৰ দি দিব। ওকে, আকৌ এটা লিখিবা, আকৌ বা এগেইন, আকৌ ত্ৰিভুজ PQ আৰত। এতিয়া তোমালোকে যদি ত্ৰিভুজ PQ আৰত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰা তেন্তে কি পাবা যে PR স্কুৱেৰ প্লাছ RQ স্কুৱেৰ ইকুৱেল টু, যেহেতু PQ টো তোমালোকৰ হাইপোটেনিয়াছ, সো PQ স্কুৱেৰ এইটো হ'ব। এতিয়া আমাৰ কি লাগে, আমাৰ RQ লাগে, RQ স্কুৱেৰ ইকুৱেল টু PQ স্কুৱেৰ, এইটো পজিটিভত আছিল সেইপিনে গ'লে কি হ'ব, এইটো মাইনাছ হ'ব, PR স্কুৱেৰ। এতিয়া ডাইৰেক্ট আমাৰ RQ লাগে, RQ ইকুৱেল টু ৰুট অফ PQ স্কুৱেৰ মাইনাছ PR স্কুৱেৰ। এইটো নম্বৰ দিবা তোমালোকে 3। এতিয়া দেখা, ইয়াত আমি BC পাইছো, ইয়াতে আমি RQ পাইছো। এতিয়া যদি তোমালোকে 2 ডিভাইডেড বাই 3 কৰা তেন্তে কি হ'ব, তেন্তে BC বাই RQ ইকুৱেল টু ৰুট অফ AB স্কুৱেৰ মাইনাছ AC স্কুৱেৰ, ৰুট অফ PQ স্কুৱেৰ মাইনাছ PR স্কুৱেৰ। এইটো তোমালোকে 4 নম্বৰ দি লোৱা। এতিয়া আমি ইয়াতে যে কে ধৰিছিলো, ইয়াতে যে আমি কি ধৰিছিলো কে, ইয়াৰ পৰা আমাৰ এটা মান উলিয়াব, সেইটো আমি ওলাই লওঁ। 1 নম্বৰ দি আমি এনেকৈ লিখিম, 1 ইমপ্লাইজ দি কি কৰিবা তোমালোকে যে AC বাই PR কি আছিল, এইটোৰ মানে কি, এইটোৰ মানে হ'ল AC বাই PR ইকুৱেল টু K আৰু AB বাই PQ ইকুৱেল টু K। হয়, আমি এইটো কেনেকৈ কি কাৰণে কৰি আছো, কাৰণ আমি যেতিয়া ইয়াৰ ACৰ মান লৈ ইয়াতে বহাই দিম তেন্তে আমি কাটাকাটি হ'ব আৰু আমি ইয়াৰ পৰিৱৰ্তে K পাম। তোমালোকে চাই থাকা, তোমালোকে এইটো দেখি পাবা। সো AC ইকুৱেল টু KPR, ওকে, আৰু AB ইকুৱেল টু KPQ। কি কৰিলো আমি, একো নকৰিলো, কেৱল বজ্ৰকৰণ কৰিলো। ওকে, এতিয়া তোমালোকে কি কৰিবা, এতিয়া তোমালোকে 4 নম্বৰ এনেকৈ দিবা যে 4 নম্বৰৰ পৰা 4 নম্বৰত কি আছিল যে BC বাই RQ। ওকে, এতিয়া আমি ABৰ মানটো বহাই দিওঁ। এইটো তোমালোকে মাৰ্ক দিব পাৰা, নাম্বাৰ দিব পাৰা যে ইয়াতে নাম্বাৰ দিওঁ, আৰু বেছি নম্বৰ দিলে মানে ভয় পায়, এইটো 5 নম্বৰ দি লোৱা, এইটো 6 নম্বৰ দি লোৱা। ওকে, এতিয়া যদি আমি ইয়াতে AB আৰু ACৰ ঠাইত মানটো বহাই দিওঁ, ABৰ ঠাইত আমি কি পাইছিলো, ABৰ ঠাইত আমি পাইছিলো যে KPR হোল স্কুৱেৰ মাইনাছ ACৰ ঠাইত আমি কি পাইছিলো, সৰি KPQ পাইছিলো আমি ABৰ ঠাইত, KPQ আৰু KPR এইটো ঠাইত PQ স্কুৱেৰ মাইনাছ PR স্কুৱেৰ। এতিয়া যদি এইটো আমি কৰো তেন্তে কি হ'ব যে K স্কুৱেৰ PQ হোল স্কুৱেৰ মাইনাছ K স্কুৱেৰ PR হোল স্কুৱেৰ, ইয়াত কি থাকিল ৰুট PQ স্কুৱেৰ মাইনাছ PR স্কুৱেৰ। এতিয়া দেখা তোমালোকে K স্কুৱেৰ ইয়াত কমন যায়, হৈ যায়, আৰু তালি PQ হোল স্কুৱেৰ মাইনাছ PR হোল স্কুৱেৰ ডাবল ব্ৰেকেট, ইয়াতে PQ স্কুৱেৰ মাইনাছ PR স্কুৱেৰ। তোমালোকে ডাইৰেক্টও দিব পাৰা, PQ মানে এটাই বুজায়, সো হোল স্কুৱেৰ দিয়াৰ আৰু প্ৰয়োজন নাই। ইয়াতে K স্কুৱেৰ আছে আৰু ৰুট আছে, সো ৰুট আৰু K স্কুৱেৰ কেনচেল হ'ব, কেৱল K স্কুৱেৰটো কেনচেল হ'ব, কিন্তু মনত ৰাখিবা। সো K ওলাই যাব আৰু ৰুট PQ স্কুৱেৰ, আৰু ব্ৰেকেটত নিদিও কাৰণ এইটো আমাৰ কেনচেল কৰিব লাগিব, আৰু PR স্কুৱেৰ ৰুট অফ PQ স্কুৱেৰ মাইনাছ PR স্কুৱেৰ। এইটো দেখা তোমালোকে এইটো কেনচেল হয়, সো আমাৰ মান কি বাঢ়ায় K। এতিয়া যে আমি 1 নম্বৰত আমি যে ধৰিছিলো 1 নম্বৰ, এতিয়া লিখিবা 4 আৰু 1 পৰা এনেকৈ দিবা, মানে পৰা 4 আৰু 1 পৰা কি পাওঁ
দেখা 4 নম্বৰত তোমালোকে এক নম্বৰত তোমালোকে কি লিখিছিলা ঠিক আছে 1 নম্বৰত তোমালোকে কি লিখিছিলা যে সরি AC by PR AB by PQ equal to K এটো কি আছিল এতিয়া আমি কি পালো এতিয়া আমি পালো যে BC by RQ এটোও K সো এটোৰ পৰা আমি কি ক'ব পাৰো যে equal to BC by RQ যেহেতু আমি তিনিটা বাহু সমানুপাতিত পাইছো অতকে এনেকৈ লিখিবা অতকে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR শর্ত লিখি দিবা S তো লিখিলা এতিয়া যেহেতু এই দুটা ত্রিভুজ সদৃশ ঠিক অ্যাঙ্গেল B ইকুয়াল টু অ্যাঙ্গেল Q এটা লিখিবা যে শেষত লিখিবা প্রমাণিত মই জানো কি এটো বহুত দীঘল হৈছে অঙ্কটো কিন্তু তোমালোকৰ পৰীক্ষাৰ পয়েন্ট অফ ভিউৰ পৰা POVৰ পৰা বহুত ইম্পৰ্টেন্ট এই অঙ্কটো এই অঙ্কটো আহাৰ বহুত চান্স আছে তোমালোকে ভালদৰে পঢ়িবা কাৰণ এনেকৈ কোৱেশ্চন আহে তোমালোকে যে ডাইৰেক্ট কৰিব আছে এটো কৰিব নোৱাৰিবা তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব সো আজিৰ কাৰণে এইখিনি ধন্যবাদ